নমস্কাৰ। জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণিকা হিচাপে স্বাগতম জনাইছোঁ। জন্মৰ সময়ত চন্দ্ৰ যি ৰাশিত স্থিত হৈ থাকে, আমি জানো যে নৱগ্ৰহৰ ভিতৰত এই নৱগ্ৰহৰ 9টা গ্ৰহ কোনোবা নহয় কোনোবাটো ৰাশিত স্থিত হৈ থাকিব। কিন্তু আপোনাৰ জন্মৰ সময়ত বা কোনো এজন ব্যক্তিৰ জন্মৰ সময়ত চন্দ্ৰ যি ৰাশিত স্থিত হৈ আছিলে সেই সময়ত জন্মৰ সময়ত সেইটোৱে হ'ল ব্যক্তিজনৰ ৰাশি বুলি কোৱা হয় বা চমুকৈ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি। আমাৰ ভাৰতীয় বৈদিক জ্যোতিষত চন্দ্ৰৰ পৰা আচলতে ৰাশিটো চোৱা হয়। বাকী যিটো পশ্চিমীয়া যি জ্যোতিষ আছে, পশ্চিমীয়া জ্যোতিষত আমি ছানশ্বাইন বুলি কোৱা হয়। সেইকাৰণে ছানশ্বাইন বুলি এইকাৰণে কোৱা হয় যে জন্মৰ সময়ত ৰবি কোন ৰাশিত স্থিত হৈ থাকে সেইটোৱে তেওঁলোকে ৰাশি হিচাপে ধৰি লয়। কিন্তু আমাৰ ভাৰতীয় যি বৈদিক জ্যোতিষৰ যি পৰম্পৰা আছে, এই বৈদিক জ্যোতিষ পৰম্পৰাত আমি জন্মৰ সময়ত এজন জাতক বা জাতিকাৰ যি ৰাশিত চন্দ্ৰ স্থিত হৈ থাকে সেইটোৱে জনম ৰাশি হিচাপে বিবেচনা কৰোঁ। গতিকে এইখিনিতো ক্লিয়াৰ হৈ গ'ল। আপোনাৰ ৰাশি যদি ধৰি ল'লোঁ আপোনাৰ ৰাশি হ'ল ধনু ৰাশি, তাৰমানে আপুনি এইটো আপুনি গম পালে যে আপোনাৰ জন্মৰ সময়ত চন্দ্ৰ ধনু ৰাশিত স্থিত হৈ আছিলে, সেইকাৰণে আপোনাৰ জনম ৰাশি হৈছে ধনু। এতিয়া আমি ওপৰলৈ আমাৰ স্ক্ৰীনত যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে আপোনালোকৰ প্ৰত্যেকৰে যি কুণ্ডলী থাকে বা কুষ্টি থাকে বা জনম কুণ্ডলী যিটো থাকে, এই জনম কুণ্ডলীত আপোনালোকে চালে দেখিব যে আপোনালোকৰ এনেকুৱাকৈ ছাপ'জ এইখন যিখন জনম কুণ্ডলী, বাকীকেইটা গ্ৰহ বাৰু লিখা হোৱা নাই, কিন্তু কৰ্কট ৰাশিত বুলি লিখা আছে। অৰ্থাৎ এই ব্যক্তিজনৰ জন্ম ৰাশি কি হ'ব? কৰ্কট ৰাশি। কাৰণ এইখন যদি জন্মৰ সময়ত তেখেতৰ কৰ্কট ৰাশিত চন্দ্ৰস্থিত হৈ আছিল, সেইকাৰণে তেখেতৰ ৰাশি হ'ব কৰ্কট। এইদৰে আপোনালোকেও আপোনালোকৰ নিজৰ যি জনম কুণ্ডলী আছে, সাধাৰণতে নিজৰ জনম কুণ্ডলী চাব নেলাগে বুলি কোৱা হয়, কিন্তু আপোনালোকে চালে দেখিব যে আপোনালোকৰ যি ৰাশি আছে সেই ৰাশিত এনেকৈ বুলি লিখা আছে। অৰ্থাৎ আপোনালোকৰ জন্মৰ সময়ত সেই ৰাশিত চন্দ্ৰস্থিত হৈ আছিল। কাৰোবাৰ যদি মকৰ ৰাশি হয় তেতিয়াহ'লে মকৰ ৰাশিত বুলি লিখা থাকিব। কাৰোবাৰ যদি মেঘ ৰাশি হয় তেতিয়াহ'লে মেঘ ৰাশিত এনেকৈ বুলি লিখা থকা দেখিব। আৰু এইদৰে প্ৰতিটো ৰাশিৰ আচলতে প্ৰতিটো ৰাশি যেনেকুৱা মকৰ ৰাশিত বুলি লিখা থাকিলে আপোনাৰ জনম ৰাশি যদি মকৰ হয় তাৰ পৰা আপুনি কি কাৰকতা পাব। কাৰোবাৰ যদি মেঘ ৰাশি হয় তেতিয়াহ'লে আপোনাৰ জন্মৰ সময়ত আপোনাৰ মেঘ ৰাশিত চন্দ্ৰস্থিত হৈছিল, কিন্তু তাৰ পৰা কি ফল হয়। এইদৰে 12টা ৰাশিৰ প্ৰত্যেকটো ৰাশিৰে আমি ৰাশি ফল কিদৰে বিচাৰ কৰিব পাৰোঁ। জন্মৰ সময়ত ৰাশিত তেওঁলোকে যি ৰাশি পালে সেই ৰাশি অনুসৰি স্বভাৱ চৰিত্ৰ বা তেওঁলোকৰ মানসিকতা কেনেকুৱা হ'ব, তেওঁলোকে কি ভাগ্য লৈ আহিব, এই গোটেইসমূহ বস্তু আমি পৰ্যায়ক্ৰমে আপোনালোকৰ সন্মুখলৈ